Hello friends, কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে মই মধুস্মিতা আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনালো আশা কৰো আপোনালোকে মোক আদৰি ল'ব আৰু মই আগবাঢ়ি যাবলৈ মৰম আৰু সাপোৰ্ট দি যাব নতুন বছৰৰ আপোনালোক সকলোকে শুভেচ্ছা থাকিল কোৱা হ্যাপি নিউ ইয়াৰ কোৱা হ্যাপি নিউ ইয়ার আৰু আজি নতুনটো বছৰ মানে প্ৰথমটো দিন এইকাৰণে ৰাতিপুৱাতে ভিডিওটো আৰম্ভ কৰিছো এয়া চাওক বিছনাপতি এনেকৈয়ে আছে মানে একো ঠিকে কৰা নাই নকৰাকে প্ৰথমে ভিডিওটো আৰম্ভ কৰি লৈছো দিনটো দেখাই থাকিম কি কৰো কি নকৰো আপোনালোকক চাই থাকক তেতিয়া হলে আৰু নতুন বছৰটো যাতে সকলোৰে ভালে ভালে যায় তাৰে কামনা কৰিলো সকলোৰে আৰু চাই থাকিব ভিডিওটো আজি ভিডিওটো বহুত কিবা কিবি হ'বলৈ গৈ আছে আৰু এতিয়া তেনেহলে মই কামখিনি কৰি লও চাই থাকক আপোনালোকে আৰু এয়া চাওকচোন ৰাতিপুৱা উঠি পেলাই ভাবিলো যে এলোভেৰাখিনিত অলপমান পানী দিও আৰু ছোৱালীজনীয়ে ক'লে যে তাই দিব আৰু এয়া চাওকচোন তাই পানী দিব লৈছে ইমান ধুনীয়াকৈ ইমান মৰম লগাকৈ পানীখিনি দি আছে নহয় সেইকাৰণে আপোনালোককো দেখাই দিলো আৰু এইখিনিয়ে হৈছে মোৰ এলোভেৰাখিনি যিখিনি নেকি মই লগাই আপোনালোকক মুখত লগাই বা হেয়াৰত লগাই পেলাই আপোনালোকক দেখাই থাকো এইখিনিয়ে হৈছে মোৰ এলোভেৰা বাগিচাখন চাওকচোন মই মাত্ৰ দুটা সৰু সৰু পুলি আনি ৰুইছিলো তাৰ পৰা যে ইমানখিনি হৈছে আৰু তাইও যে এলোভেৰাখিনিত পানী দি পেলাই বহুত বেছি ভাল পায় সদায় মই দিবলৈ আহিলে তাই দৌৰি দৌৰি আহে আৰু মৰম লাগি যায় নহয় নে ইমান সৰু সৰু হাতবোৰেৰে ইমান ধুনীয়াকৈ কাম কৰি থকা দেখিলে এয়া তেতিয়া যে আৰু ভিডিওখিনি বনালো তাৰ পাছত আৰু ভিডিও বনোৱা নহলে জানেইতো মানে সদায় ভাবা যায় কোৱাতে ভাবা যায় যে গোটেই দিনটো ভিডিও বনাম কিন্তু একোৱে নহয় সদায় ৰৈছে এনেকৈ আৰু এতিয়া একেবাৰে লগ পাইছো এতিয়া ঘৰৰ সকলোবোৰ কাম কৰিলো মানে গা পা ধুলো ধুই পেলাই আৰু তেতিয়া ভিডিও বনোৱা নহল আৰু কিবা অলপমান লগাও মানে মুখখন কিবা অলপমান লগাও আৰু ময়ো লগাম আৰু ছোৱালীকো লগাই দিম এইফালে চাওকচোন একেবাৰে কাপোৰ কানি খুলি পেলাই একেবাৰে আৰু ইমান ময়ো লগাম তাইকো লগাই দিম তেতিয়াহ'লে কি লগাও চাওঁ আৰু এইফালে আজি লগাম এয়া কমলাৰ বাকলিবিলাক যে মই এনেদৰে থৈ দিওঁ আপোনালোকে থয় নে নথয় বাৰু কমলাৰ বাকলিবিলাক শুকাই পেলাই গুৰি কৰি মই ৰাখি দিওঁ যেতিয়া কমলা নোপোৱা দিন আহে তেতিয়া লগাব পাৰে গুৰি কৰি পেলাই লগাই থৈ দিওঁ আৰু মানে এতিয়া যিহেতু কমলা পায়ে আৰু বাকলিবিলাকো ধুনীয়া ফ্ৰেছ হৈ থাকে সেইকাৰণে কমলাৰ বাকলি আৰু চাই থাকক কি লগাম আৰু এয়া মই কেইটুকুৰামান কেঁচা হালধি কাটি লৈছোঁ সৰু সৰু টুকুৰা কৰি কেইটুকুৰামান কেঁচা হালধি কাটি লৈছোঁ আৰু ইয়াত মই দি দিম কমলা বাকলিখিনি তেতিয়া যে আপোনালোকক দেখাইছিলোঁ তাৰ পৰা কেইপিচমান মই কমলা বাকলি ইয়াত দি দিম কমলা বাকলি আচলতে বহুত বেছি গুণাগুণ আছে আপোনালোকে লগাই নে নলগাই বাৰু কমলা বাকলি আচলতে আমাৰ স্কিনৰ কাৰণে কমলা বাকলিটো বহুত বেছি ভাল কিন্তু ঠাণ্ডাৰ কাৰণে লগাব পৰা নাযায় সেইকাৰণে মই কমলা বাকলি গুৰি কৰি ৰ'দত শুকাই পেলাই গুৰি কৰি পেলাই ৰাখি দিওঁ যেতিয়া মানে গৰম দিনবিলাক আহে তেতিয়া আৰু কমলাটো পোৱা নাযায় তেতিয়া মই বাকলিখিনি লগাওঁ আৰু আজি ভাবিলোঁ হ'লেও বহুত বেছি ঠাণ্ডা যদিও ঠাণ্ডা আছে মানে ৰ'দটো দিছে সেইকাৰণে কমলা বাকলি অলপমান লগাওঁ এয়া কমলা বাকলিখিনি মই সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ
আৰু ইয়াত মই দি দিছোঁ অলপমান গাখীৰ, কেঁচা গাখীৰ দি দিছোঁ মই। আৰু গাখীৰ নাথাকিলে আপোনালোকে পানীও দিব পাৰে, কোনো কথা নাই। আৰু এয়া চাওকচোন, এইখিনি ইমান ধুনীয়াকৈ মিহি হৈ গ'ল। এতিয়া এইখিনি মই বাতি এটাত উলিয়াই ল'ম। আৰু এইখিনি এতিয়া মই অলপমান ছোৱালীকো লগাই দিম আৰু অলপমান ময়ো লগাম। কিন্তু সৰু ল'ৰা ছোৱালীৰ কাৰণে মানে কেঁচা হালধিটো ইমান বেছি ভাল নহয়, কিন্তু মানে মাজে মাজে কেতিয়াবা লগাই দিলে একো নহয়। যদি মানে কিন্তু সদায় লগাব নালাগে, সৰু ল'ৰা ছোৱালীক সদায় কেঁচা হালধিটো লগাই দিব নালাগে। পাৰিলে তেওঁলোকক মানে হালধি গুড়িটো লগাই দিলে কোনো কথা নাই। কিন্তু যদি বলক মই ছোৱালীকে অলপমান লগাই দিওঁ আৰু ময়ো লগাওঁ। এয়া তাই এইফালে দৌৰি আছে এইজনী। ইমান মানে স্কুল নাথাকিলে অনবৰতে দৌৰিয়ে থাকে মানে। আৰু এইখিনি দিবলৈ অহাৰ লগে লগে তাই দেখিছেনে নাটক আপোনালোকে? এয়া কৈ আছে চকুত নিদিবা, মুখত নিদিবা, নাকত নিদিবা, সেইবিলাক কৈ আছে। আচলতে এনেকুৱা নহয় যে মানে মই তাইক সদায় কিবা নহয় কিবা লগাই দিওঁ, তেনেকুৱা নহয়। মানে যিহেতু আজি মই লগালোঁ আৰু তাইৰো স্কুল বন্ধ আছিলে, তাইও ঘৰতে আছিলে, সেইকাৰণে ভাবিলোঁ মানে তাইকো অলপমান লগাই দিওঁ। আৰু মানে কমলা বাকলিখিনি দেখিলে মানে লগা যেন লাগি যায়, ইমান ধুনীয়া হালধীয়া হৈ থাকে। এইখিনি এতিয়া মই লগাই ল'ম। আৰু মানে ছোৱালীক লগাওঁতে তাই যিখনহে নাটক কৰিলে নহয়, এতিয়া মই লগাম। আৰু এয়া এইখিনি মোৰ মুখত লগোৱা হৈ গ'ল। আৰু এতিয়া এইখিনি ৰৈছে, এইখিনি মই এতিয়া মই এইখিনি হাতত ভৰিত এইখিনিত লগাম। আৰু একেবাৰে গা পা ধুই মেলি আহি পেলাই আপোনালোকক লগ পাইছোঁ, চাই থাকক তেতিয়াহ'লে ভিডিঅ'টো। আৰু এয়া একেবাৰে গধূলি লগ পালোঁ আপোনালোকক। আৰু দেখিছেনে একেবাৰে মই সাজি কাচি পেলাই ৰেডি। মানে তাই যেতিয়াৰ পৰা জন্ম পাইছে তেতিয়াৰ পৰা আমি নতুন বছৰ হ'লে মানে নিউ ইয়েৰ আহিলে মানে তাইক কেক কাটিবৰ কাৰণে দিওঁ। আৰু এইবাৰো কেক আনিছোঁ, এতিয়া কাটিব তাই। ভৰাই দিছোঁ এয়া। আৰু এতিয়া আমি কেকটো কাটিম। আৰু এয়া দুয়ো বায়েক ভনীয়েকে লগ হৈ পেলাই কেকটো কাটিব লৈছে। দুয়োকে লগ হৈ পেলাই কাটিব দিছোঁ। তাইও কাটিছে পিছে কেক, কিন্তু তাই মানে এতিয়া আৰু বায়েকৰটো বোলে দুয়োজনীয়ে লগ হৈ পেলাই কাটিব। আৰু এয়া চাওকচোন, দুয়োজনীয়ে কেকটো কাটিব লৈছে। লগতে ময়ো আহিলোঁ। অৱশ্যে কেমেৰাটোৰ পিছফালে বহুত বেছি মানুহ আছিলে, কিন্তু কেমেৰাৰ আগত বোলে নোলায়, সিহঁতৰ লাজ লাগে, সেইকাৰণে সিহঁতৰ লগত ময়ে আহি গ'লোঁ। গতিকে মই অকলে ওলালোঁ। আৰু এয়া চাওকচোন, সৰু কেইজনীৰ লগত ময়ো একেবাৰে ধৰি দিলোঁ। আজি ভিডিঅ'টো দেখিলে আপোনালোকে, আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।